So hello guys, welcome back to my YouTube channel Monish Gogoi Blog. তো আজি 2023 চন নতুন বছৰৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ মই আকৌ এবাৰ ব্লগ। তো মোৰ ফালৰ পৰা চবকে হেপী নিউ ইয়েৰ আৰু চবৰ চাগে ভালে আছে। ইমান দিন 3 মাহ একো ভিডিঅ' আপলোড কৰা নাই মানে ক'ৰবাত যোৱা ভিডিঅ' বনাবলৈ হ'লে ক'তো যোৱা হোৱা নাছিলে। তো ঘৰতে আছিলোঁ কামত অহা যোৱা হৈ আছিলে ন, তো বনোৱাও নহ'ল। তো আজিৰ পৰা নতুন বছৰৰ পৰা নতুন ভিডিঅ' এটা লৈ ষ্টাৰ্ট কৰিছোঁ। আজি 1 জানুৱাৰী তাকো আহিছোঁ আমি বা ঘৰত, মই বিতুপনক লৈ আহিছোঁ আৰু বা আহিছে। তো আজি 1 জানুৱাৰীটো আমি ইয়াতে মনাম বুলি ভাবিছোঁ। মা আহিব, পাপা আহিব। তো আপোনাক দেখাম পিছতে কি আইটেম হয় কি নহয় চব চাই যাব। আজি ধুনীয়াকৈ বনাই আছোঁ। ইমান শুই আছে ইয়াত, বাকী আছে মই শুই আছিলোঁ আমি। তো শুই থাকোঁতে পোৱালিটোৱে উঠাই দিলে ৰাতিপুৱাৰ পৰা দৰ্জা ধুম মাৰি মেলি। তাৰপিছত পোৱালি আছে পাকঘৰত, ভাত চাত চব তাত আছে। তো আজি ভাবিলোঁ ইয়াতে অলপ মনাম বুলি, মানে বেছিভাগ এইটো ইয়াতে মনা হয়। তো মাহেঁতো আজি আহিব, মা পাপা আজি আহিব। তো মই বা আৰু বিতুপনক লৈ আহিলোঁ। আপোনাক দেখাইছে পোৱালিটো কি খায়। আজিৰ পৰা মোৰ সেয়া পোৱালি ৰাতিপুৱা মোক উঠাই দিলে দৰ্জা ঢং মাৰি হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। এইপিনে আছে বা, হেপী নিউ ইয়েৰ। এইপিনে বা ক'ত গ'ল, এইপিনে কিবা বনাই আছে পাকঘৰত, ভিনি আছে দোকানত। এইপিনে বা কি বনাই আছে এইটো ৰাজমা নহয় লুধিয়ানা লবিয়ানা বনাই আছে বায়ে, চব্জি ভাতৰ লগত খাবলৈ কাৰণে আৰু ৰুটিৰ লগত খাবলৈ কাৰণে বনাই আছে। তো ভিনিতো নাই, ভিনি আছেগৈ দোকানত। তো এতিয়া মুখ চুখ ধুই মেলি পূৰা ৰেডি হৈ আছিলোঁ, চাহ তাহ খাই ল'লোঁ। তো এতিয়া আহিছোঁ অলপ দোকানত বহিবলৈ, বাহঁতৰ দোকান আছে ন, তাত দোকানত বহিবলৈ আহিছোঁ। ভিনি গৈছে দোকান নহয়, ভিনি গৈছে ব্ৰইলাৰ আনিবলৈ। মানে কাইলৈ দিয়া কথা আছিলে, তো কাইলৈ নিদিলে, তো আজি এতিয়া আনিব গৈছে। অলপ দেৰি ব্ৰইলাৰ আৰু গাহৰি আনিব গৈছে দোকানৰ পৰা। তো তেতিয়ালৈকে আমি বৰ্তমান দোকানত বিতুপন আছে ঘৰত আহিছে, অলপ মানে দোকানতে বহি মেলি বিক্ৰী পতা কৰি দিছোঁ আৰু। চুঙা ভৰাই আছে, 4টা চুঙা আছে ভৰাই আছে। এইপিনে তাৰপিছত যাওঁ ইয়াত অলপ চফা কৰিবলৈ, ইয়াত খাম। তো তাত যাওঁ চফা কৰিবলৈ অলপ, বলক আপোনালোকক দেখাই আছোঁ। তো আমি ইয়াতে খাম, এইডোখৰত এইবোৰ অলপ চফা কৰি দিম, এইখিনি ছাইড কৰি দিম। এইটো ছাইডে বাই শাৰী আছে, ছাইড কৰি মেলি এইডোখৰতে খাম আৰু ধুনীয়াকৈ। দুকেটো পিছফালে পথাৰ, ইয়াত পুখুৰী, এইপিনেও পুখুৰী আছে, এইপিনে ঘৰটো সেইডোখৰ পৰা এইটো ছাইডে ইয়াত। এয়া পোৱালীয়ে পাত চফা কৰি আছে গোটাই ন, কি মানে গাঁত খান্দি আছে, চফা কৰি আছে। এইডোখৰতে খাম, পূৰা চফা কৰিলে চব চাইড হৈ গ'ল। বিতুপন ভাই ভাতটো খাই লৈছোঁ, ইয়াত খিচিৰি। এয়া বিতুপন, মই তো ইয়াত মা পাপা আহি গ'ল। এয়া ব্ৰইলাৰ গাহৰি। তো এতিয়া সেইটো হোম থিয়েটাৰলৈ লৈ যাম। ইয়াত লৈ আনিছিলোঁ ঘৰৰ পৰাই, তালৈ লৈ যাম বজাবলৈ কাৰণে। পূৰা ধুনীয়া পাপাই ফিটিং কৰি আছে, তাৰ পৰা কেবল টানি মেলি। বহুত দূৰ ন সেইডোখৰ পৰা তালৈকে চেক কৰা ফিটিং হৈ গ'ল। তাৰ এপিনে পৰা সেইটো চাইডে গুচি গ'ল, সেয়ালৈকে খাম। ইয়াৰ পৰা বহুত দূৰ ন, সেয়া মিনিমাম হয় ইয়ালৈকে আছে, চাই লওক। তো ইয়াৰ পৰা কানেকশ্যনটো দিছে সেয়ালৈকে। তো এতিয়া মই গাহৰি কাটোঁগৈ, ভিনিয়ে ব্ৰইলাৰটো মাৰি দিলে, মানে গৰম পানী দিছে, আমি গুচাই মেলি দিওঁগৈ। বিতুপন মই চাইডতে কৈ আছোঁ। এইখিনি গাহৰি মই কাটিছোঁ, মানে আজিলৈ গাহৰি কটা হোৱা নাই, এইখিনি চুঙাত দিবলৈ কাৰণে আৰু আছে। তাৰপিছত এইখিনি হ'ল খাবলৈ কাৰণে, আৰু এইপিনে ব্ৰইলাৰ কাঢ়ি আছে, গুচাই আছে। মাছ আছেই, এইখিনি একেবাৰে পুৰি খাবলৈ, সেইখিনি বনাই খাবলৈ কাৰণে মাছ থোৱা হৈছে। মাছ চাছ চব ৰেডি হৈ আছে তাত, সেইটো চাইডতে গান চান বজি ৰেডি, সেইটো চাইডে পূৰা। ইয়াত বিতুপন, পোৱালি কি হ'ল। তো ইয়াত মায়ে চুঙা চুল পুৰি আছে,
খাবলৈ কাৰণে বাকী দেতা বিতুপন পোৱালি মই গা চা ধুই পূৰা ৰেডি হৈ গ'ল তো ধুনীয়াকৈ ওলাই লৈ চোলা পেণ্ট পিন্ধি মেলি তো এতিয়া তালৈ যাওঁ তাত অলপ হৈছে গান চান তাত বস্তু চব নিলে মাংস চাংস চব নিলে চুঙা টুঙা কাটি আছে তো তাত যাওঁ মাংস বিতুপনো আছে তাতে মই গা চা ধুই লৈছিলোঁ মানে তাত যাওঁ আপোনালোকক দেখাইছোঁ ব'লক তো এই চুঙা চাউল গুচাই মেলি ৰেডি এইপিনে মিঠাই ক্ৰীমৰ লগত খাবলৈ দৈ আহিছে এইপিনে বিতুপনে মাংস শিঙি আছে পুৰিবৰ কাৰণে এইপিনে চুঙা চাউল দৈ মিঠাই চুঙা চাউলৰ লগত এইপিনে ক্ৰীমৰ লগত মিক্স আছে দৈ এইপিনে ব্ৰইলাৰ মাংস পুৰা আছে ইয়াত এইপিনে আমি খাই লওঁ এতিয়া এইটো পোৱালি গা চা ধুই ৰেডি এই বিতুপন গা চা নাই ধোৱা এতিয়া এয়া আমি খাবলৈ কাৰণে লৈ লৈছোঁ এইটো লোৱা পোৱালি দিয়ক এইটো লোৱা বিতুপন খোৱা 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 অঁ এয়া নতুন বছৰৰ পূজা আহিছে নাই এয়া এপাই মাছ পুৰি বুলি ভাবিছোঁ এতিয়া বৰ্তমান এইজনী পুৰোঁ এইজনী পুৰি খাবলৈ কাৰণে বাকী এতিয়া এইখিনি কাইট থাকে এইখিনি কাইট থাকি নপুৰোঁ এজনী পুৰিম দুজনী মাছ আপোনাৰ দেখাই আছোঁ এয়া ব্ৰইলাৰ মাংস বনাবলৈ ৰেডি হৈছে পিঁয়াজ চিয়াজ দি মেলি বায়ে বনাইছে ব্ৰইলাৰ মাংসখিনি ধুলি নাই সেইটো কথা কচোন এয়া পূৰা ব্ৰইলাৰ বনিব এতিয়া পূৰা ৰাইচ পেপাৰ আলু চালু দিয়া নাই অকল পিঁয়াজ আৰু মাংস পিনে ব্ৰইলাৰ বনি আছে পিনে মাছ সেইটো পুৰিবৰ কাৰণে থৈ দিছোঁ আহিলে বিতুপন গা চা ধুই মেলি এয়া পুৰা মাংস এইপিনে আছে আৰু বনাই আছে বাকী ধৰ পিঁয়াজ আলু অলপ বনাই দিলোঁ এইপিনে বা পোৱালি মা এইপিনে বিতুপন আহিছে এইপিনে বা পাপা আৰু মই এয়া চুঙাত ভৰাই আছে গাহৰি পাপাই এইপিনে মাছটো এইপিনে আহিলে বা গাহৰি এইপিনে বনাইছে এইপিনে মাছটোৰ লগত ছাইডত পুৰি হৈ আছে খাবলৈ কাৰণে তো আমাৰ মাছ পুৰি ৰেডি হৈ গ'ল খাবলৈ কাৰণে এতিয়া যাওঁ খাবলৈ সেইপিনে লগত চুঙা গাহৰিও সিজি ৰেডি হৈ গ'ল পাপাই উলিয়াই আছে চুঙা গাহৰি খাবলৈ কাৰণে এতিয়া তো মই এইপিনে গাহৰি আৰু ব্ৰইলাৰ উলিয়াই আছোঁ পুৰা মাংসখিনি সেইপিনে বিতুপন এইপিনে পোৱালি খেলি আছে তাক খাবলৈ কাৰণে লাহে লাহে গৰম হৈ আছে ন পুৰা এয়া মাছ এইটো মাছটো ক'ব গ'লে ময়ে খাইছোঁ দে বাকী কোনো খোৱাই নাই মই অকলে খাইছোঁ মাছটো বেছিভাগ অকল পাপাই মাথাটো খাইছে বাকী মোৰ তো এয়া ভাত খাবলৈ হৈ গ'ল ৰেডি চবৰে অলপ অলপকৈ চঙাৰ পৰা খাই লোৱা হ'ল ন তো সেইটো কাৰণে মানে ভাতটো অকণমান অকণমান কম কমকৈ খাই দিছোঁ সোনকালে মানে পাপাহঁতে যাবগৈ না আমিতো থাকিম সেইটো খাই লওঁ এতিয়া আইটেমটো দেখিলে কি কি আছিলে কি নে তো এতিয়া খাই মেলি খতম হৈ গ'ল
এতিয়া আপুনিতো গম পালে কি আছিলে আইটেমটো যোনখিনি দেখালোঁ সিমানেই আছিলে আইটেম বেছি ইমান ক'বলগীয়া নাই এবাৰ ঘৰতে ফেমিলিৰ লগত ইমানেই আছিলে তো খাই মেলি চব চফা বতৰো ডাৱৰীয়া হৈ গ'ল বৰষুণ দি সেইটো কাৰণে চব লৈ গ'ল বস্তুবোৰ খাই মেলি চব ৰেডি এতিয়া আমি বিটাই আছোঁ ওলাই তো আজি 2022টো ফেমিলিৰ লগত বিদায় দিলোঁ নতুনকৈ 2023 চনত আমি আকৌ আহিছোঁ তো আজি পিকনিকটো একদম ধুনীয়াকৈ হৈ গ'ল আমি আহি দিলোঁ ভাত চাত খাই মেলি মানে মাংসবোৰ আগতে ডবোৱা হ'ল মানে ভাতৰ লগত খাবলৈ নোৱাৰে ভাত অকণমান খাবলৈ হ'লে গোটেইখিনি বহি মেলি খালোঁ সমাপ্ত হ'ল বৰষুণ দিলোঁ বোলে বতৰটো ডাৱৰীয়া কৰিলে বতাহ চতাহ মাৰিলে তো সেইকাৰণে চব আহি গ'লোঁ বস্তু লৈ ডেক চেক তাত নাচা কথা আছিলে তাৰপিছত নাচা বুলি আমি মানে বতৰটো ডাৱৰীয়া হ'ল নাই তো সেইটো কাৰণে ডেকটো লৈ আনিলোঁ ভিতৰতে নচা হ'ল আকৌ ভাবিছোঁ ভিডিঅ' কৰিম কিয় নহয় কপিৰাইট লাগি যায় যে কিছুমান গান ভিডিঅ'ত সেইটো কাৰণে মানে মই নাচা ভিডিঅ'বোৰ এনেকৈ কৰা নাই তো আপোনালোকে ভিডিঅ'টো ছেকেণ্ডতে জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু আজি 2023 চনত চবকে মোৰ পৰা আকৌ এবাৰ হেপ্পী নিউ ইয়াৰ চবে ভালকৈ আজি নিজৰ পিকনিকটো এনজয় কৰক